কৃষ্ণ জয় গুৰু শংকৰ। অসমৰ এক অন্যতম আধ্যাত্মিক সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জ্যোতিনগৰ প্ৰাথমিক শাখাৰ এই ৰূপালী জয়ন্তী উদযাপন অনুষ্ঠানত আজিৰ এই মুকলি সভাৰ শ্ৰদ্ধাৰ সভাপতি অকণ চন্দ্ৰ দাস ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা আজিৰ এই সভাৰ উদ্বোধক তথা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অন্যতম প্ৰচাৰক শ্ৰীযুত মণিৰাম দাস ডাঙৰীয়া, আজি আমাৰ মাজত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন সাধাৰণ সম্পাদক আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘক বহু আগুৱাই নিয়াৰ ক্ষেত্ৰত বলিষ্ঠ আৰু সফল ভূমিকা পালন কৰা আমাৰ সকলোৰে পৰিচিত আৰু আজি আপোনালোকৰ এই সভাৰ নিৰ্দিষ্ট বক্তা শ্ৰীযুত বাবুল বৰা ডাঙৰীয়া, মঞ্চত উপবিষ্ট সুদূৰ গোলাঘাটৰ পৰা আহি উপস্থিত হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাংস্কৃতিক শাখাৰ সভাপতি পবিত্ৰপান বৰা ডাঙৰীয়া, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন যুটীয়া সম্পাদক ডাক্তৰ দুৰ্লভ পাঠক ডাঙৰীয়া, আমাৰ কোকৰাঝাৰ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা তথা আজিৰ সভাৰ বিশিষ্ট অতিথি ডক্টৰ নিৰ্মালী দাস ডাঙৰীয়ানী, বঙাইগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ হিতেশ দাস ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা বিটিআৰৰ MCLA প্ৰদীপ বায়ন ডাঙৰীয়া প্ৰমুখ্যে, মঞ্চত উপস্থিত থকা সমূহ বাসকল, সমূহ শ্ৰদ্ধাৰ ভকতবৃন্দসকল, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একনিষ্ঠ সেৱকসকল আৰু আমাৰ লগত একেলগে থকা আজিৰ এই জ্যোতিনগৰ প্ৰাথমিক শাখাৰ সমূহ মোৰ শ্ৰদ্ধাৰ বাসকল, আই মাতৃসকল। আজি কিছুদিন আগতে মোক নিমন্ত্ৰণ জনাইছিলে যে এই জ্যোতিনগৰ প্ৰাথমিক শাখাৰ, আৰু তেতিয়া মই জ্যোতিনগৰ প্ৰাথমিক শাখাৰ নিমন্ত্ৰণ বুলি গম পোৱা নাছিলোঁ। মই ভাবিছিলোঁ যে বঙাইগাঁও জিলা সমিতিয়ে নিমন্ত্ৰণ জনাইছে, গতিকে এবাৰ যিহেতু মই নিজে অভিভাৱক মন্ত্ৰী, এই জিলাখনৰ অভিভাৱক মন্ত্ৰী হিচাপে মই এবাৰ দেখা দিয়াটো মোৰ দায়িত্ব বুলি মই ভাবি কেইবাটা কাৰ্যসূচী বাতিল কৰি গুৱাহাটীৰ পৰা আহি পোনে আপোনালোকৰ মাজলৈ আহিছোঁ। আহি মই আচৰিত দেখিছোঁ যে এখন শাখা সমিতিৰ ৰূপালী জয়ন্তী মই এনেকুৱাকৈ ধুমধামেৰে পতা মোৰ জীৱনত কিন্তু মই আজিয়ে দেখিলোঁ। গতিকে সেইকাৰণে মই এই জ্যোতিনগৰ প্ৰাথমিক শাখা সমিতি তেওঁলোকৰ যি বলিষ্ঠ পদক্ষেপ, এই বলিষ্ঠ পদক্ষেপৰ বাবে মই তেওঁলোকক আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু কৃতজ্ঞতা জনাইছোঁ, আৰু লগতে মই সেৱাও ধৰিছোঁ প্ৰতিগৰাকী এই জ্যোতিনগৰ প্ৰাথমিক শাখাৰ প্ৰতিগৰাকী বাপসকলক, প্ৰতিগৰাকী আই মাতৃসকলক। এইকাৰণে সেৱা ধৰিছোঁ মই যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেয়া প্ৰাথমিক শাখাই হওক, এটা আমাৰ যিকোনো অনুষ্ঠানে হওক, এই অনুষ্ঠানে হওক বা কেন্দ্ৰীয় সমিতিয়ে হওক বা জিলা সমিতিয়ে হওক বা আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল সমিতিয়ে হওক বা শৰণ সদস্যই হওক, সকলোৰে মূলগতভাৱে এটা বিষয় যে গুৰুজনাকনো কেনেকুৱাকৈ আমি আগুৱাই লৈ যাব পাৰোঁ। আৰু এই কথাখিনি উপলব্ধি কৰি আমি সময়ে সময়ে বিভিন্ন ধৰণৰ অনুষ্ঠান কৰি আহিছোঁ। যদিও জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আমি জন্মজয়ন্তী পালন কৰিছোঁ, যদিও এনেকুৱাকৈ মাজে মাজে আমাৰ ৰূপালী জয়ন্তীয়ে হওক বা বিশেষ সভাৰ জৰিয়তে গুৰুজনক স্মৰণ কৰিলে মই ভাবোঁ যে আমি যি ঋণী হৈ আছোঁ অসমীয়া জাতিটোৱে বা প্ৰতিগৰাকী অসমীয়াই জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ওচৰত আমি ঋণী হৈ আছোঁ। গতিকে সেই ঋণৰ পৰা কিছু হ'লেও অন্ততঃ মুক্ত হ'ব পাৰিম বুলি মই ভাবোঁ। সেইকাৰণে মই ভাবোঁ যে প্ৰতিগৰাকী অসমীয়া যে আজি যিটো আমি দেখিছোঁ যে আমাৰ যেতিয়া গুৰু যেতিয়া তিৰোভাৱ তিথি হয়, যেতিয়া আৱিৰ্ভাৱ তিথি হয়, আমি চৰকাৰীভাৱে বন্ধ দিওঁ আমি, কিন্তু খুব দুখ আৰু পৰিতাপৰ কথা আমি নিজকে অসমীয়া বুলি কওঁ। মইতো ভাবোঁ যে যিসকলে নিজকে অসমীয়া বুলি কয় তেওঁ যদি গুৰুজনাৰ নাম যদি এবাৰ বছৰত যদি স্মৰণ নকৰে,
বা গুৰুজনাৰ নাম কথা বা গুৰুজনাৰ কৃষ্টি সংস্কৃতি যদি ঘৰত যদি এবাৰ আলোচনা নকৰে তেওঁ প্ৰকৃত অসমীয়া হোৱাৰ কোনো যোগ্যতাই নাই। এইকাৰণে কথাষাৰ কৈছোঁ মই যে আমি চৰকাৰীভাৱে বন্ধ দিওঁ, কিন্তু বন্ধৰ নামত দেখিছোঁ আমাৰ নাম ধৰ্মই হওক বা আমাৰ যি কৃষ্টি সংস্কৃতি জীয়াই যদি ৰাখিছে সবলভাৱত, এতিয়া দেখিছোঁ আমাৰ আই মাতৃসকলে জীয়াই ৰাখিছে। আমি পুৰুষসকলে, এইটো সঁচা কথা, বাপসকল বেয়া নাপাব, এই কথা সঁচা কথা। কাৰণ কিয় নামঘৰত আমি যদি যেতিয়া নাম কীৰ্তন কৰোঁ, আমি কেইজন ভকতে সন্ধিয়া আহি পেলাই আমি ভোট খাওঁ। যি আমাৰ নিত্য নৈমিত্তিক প্ৰসংগ আছে, শুদ্ধ প্ৰসংগ, চাৰি প্ৰসংগ, সেইবোৰৰ কথা বেলেগ কথা। কিন্তু মহিলাসকলে যেনেকুৱাকৈ আইসকলে যেনেকুৱাকৈ নামঘৰত আহি যেনেকুৱাকৈ তেওঁলোকে নাম কীৰ্তন কৰে, তাৰে বিপৰীতে আমাৰ যদি পাৰ্চেণ্টেজটো যদি আমি উলিয়াই চাওঁ পুৰুষৰ, আমি 10% পাম আৰু 90% পাব আমাৰ মহিলাসকলে, আই মাতৃসকলে। গতিকে তেওঁলোকে আমাৰ এই যি গুৰুজনাৰ কৃষ্টি সংস্কৃতি জীয়াই ৰখাত এক উল্লেখযোগ্য ভূমিকা পালন কৰিছে আৰু নিশ্চিতভাৱে নেতৃত্ব পুৰুষসকলে দিছে। কিন্তু যেনেকুৱাকৈ এই বিষয়টো লৈ পেলাই আমাৰ আলোড়ন হ'ব লাগিছিলে, সেই আলোড়নটো আমাৰ মাজত নাই। আৰু নাই কাৰণে মই কেতিয়াবা আক্ষেপত, কেতিয়াবা খঙত, কেতিয়াবা কওঁ যে গুৰুজনাৰ তিথিৰ দিনাখন বন্ধ লৈ পেলাই যদি ঘৰত ফূৰ্তি তামচা কৰে, পিকনিক খাবলৈ যায়, আলহী খাবলৈ যায়, তেওঁলোকৰ কাৰণে আচলতে বন্ধটো বাৰণ কৰা উচিত। কাৰণ আমি কিহৰ কাৰণে বন্ধটো দিওঁ? আমি বন্ধটো দিওঁ যে গুৰুজনাৰ যিদিনাখন তিৰোভাৱ তিথি, সেই তিৰোভাৱ তিথিৰ দিনাখন অন্ততঃ কিছু মুকলিমূৰীয়াকৈ আলোচনা হওক, অন্ততঃ নামঘৰত আলোচনা হওক, বা আলোচনা নামঘৰত নগ'লে ঘৰতো আমি যদি অভিভাৱকসকলে যদি আমি গুৰুজনাৰ তিৰোভাৱ আৰু আৱিৰ্ভাৱ তিথিৰ দিনাখন যদি কিছু হ'লেও যদি আমি নতুন প্ৰজন্মক যদি কিছু কথা ক'ব পাৰোঁ, মই ভাবোঁ তেতিয়াহ'লে আমি সফল একোগৰাকী অসমীয়া। কিন্তু আজি দেখিছোঁ যে আজি শংকৰ সংঘৰ পৰিয়ালক বাদ দি পেলাই অন্য যদি মই পৰিয়াল যদি চাওঁ, মই দেখিছোঁ যে তিথি তিৰোভাৱ তিথি আৱিৰ্ভাৱ তিথিৰ দিনাখন নামঘৰত নিজৰ ল'ৰাটোৰ কাৰণে সেৱা কৰা দূৰৰ কথা, বৰঞ্চ সেইদিনাখন কিন্তু ঘৰত এটা আলোচনা নহয় যে আজিনো বন্ধটো কিহৰ কাৰণে দিলে আৰু এই বন্ধটোৰ তাৎপৰ্য কি, যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱনো কোন, জগতগুৰু বুলিতো ক'ব নাজানেই। আমাৰ অসমীয়াসকলে জগতগুৰু শব্দটো নকয় মানে নাজানে। যিসকলে নাজানে তেওঁলোকে মহাপুৰুষ বুলি কয়, আৰু যিসকলে জানে তেওঁক শংকৰদেৱৰ লগত জগতগুৰু শব্দটো লগাই দিয়ে। জগতগুৰু শব্দটো কিয়? জগতগুৰু শব্দটোৱে এই যে আমাৰ তেখেতে একশৰণ নাম ধৰ্ম প্ৰচাৰ কৰি আমাৰ মাজত আধ্যাত্মিকতাৰে ভক্তিৰস পান কৰোৱা বা কৃষ্ণৰাগ পান কৰোৱাৰ বাবে তেখেতক জগতগুৰু কোৱা নহয়। বহুতে ভাবে যে শ্ৰীমন্ত শংকৰদেৱ জগতগুৰু কেনেকৈ নহয়, সমগ্ৰ জগতত কোটি কোটি মানুহ আছে, তেওঁলোকৰতো গুৰু নহয় শংকৰদেৱ। কিন্তু আমি নাজানো কথাখিনি ক'বলৈ যে শ্ৰীমন্ত শংকৰদেৱক যে জগতগুৰু কোৱা হয়, তেওঁৰ 101টা কলাৰ কাৰণেহে জগতগুৰু কোৱা হয়। আৰু শ্ৰীমন্ত শংকৰদেৱৰ যি 101টা কলা, সেই 101টা কলাৰ বিষয়ে আজিলৈ পৃথিৱীত জনা ব্যক্তি দ্বিতীয়গৰাকী জন্ম হোৱা নাই। ভগৱান শ্ৰীকৃষ্ণৰ পিছত যদি জন্ম হৈছে সেইগৰাকী হৈছে শ্ৰীমন্ত শংকৰদেৱ, আৰু যিয়ে নেকি 101টা কলাৰ অধিকাৰী আছিলে। আৰু তেনেকুৱা ব্যক্তি আগন্তুক দিনত যে জন্ম নহয় এইটোও নিশ্চিত, কাৰণ 101টা কলাটো সহজ কথা নহয়। আমি মানুহৰ জীৱনত বহু কলা দেখিছোঁ, কিন্তু 101টা কলা আমি অধিকাৰী কেতিয়াও হ'ব নোৱাৰে, কোনো ব্যক্তি হ'ব নোৱাৰে। আমি বহুত স্বনামধন্য ব্যক্তিসকলৰ নাম শুনিছোঁ, তেওঁলোকক আজি বহুতে বিশ্বকবি পাইছে। আমি যদি কওঁ উদাহৰণস্বৰূপে ৰবীন্দ্ৰনাথ ঠাকুৰৰ কথা কওঁ, তেওঁ ৰবীন্দ্ৰনাথ ঠাকুৰ আজি বিশ্বকবি হিচাপে প্ৰতিষ্ঠা হৈছে। কোনে প্ৰতিষ্ঠা কৰিছে? তেওঁ বঙালী সমাজে প্ৰতিষ্ঠা কৰিছে তেখেতক বিশ্বকবি হিচাপে। কিন্তু আমাৰ অসমীয়া সমাজৰ দুৰ্ভাগ্য কি যে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে ভুলতে অসমীয়া ঔৰসত জন্মগ্ৰহণ কৰিলে, আৰু অসমীয়া ঔৰসত জন্মগ্ৰহণ কৰাৰ কাৰণে তেখেতে বিশ্ব দৰবাৰ দলৰ কথা ভাৰতে আমি প্ৰতিষ্ঠা কৰিব পৰা নাই। কাৰণ কিয়? আমাৰ মাজত বিভিন্ন পন্থ আছে। এই যে আমাৰ মাজত বিভিন্ন পন্থ, আমাৰ মাজত কোনোবাই শাক্ত, কোনোবাই ব্ৰাহ্মণৰ কাম কৰে, কোনোবাই পূজা পাতল, কোনোবাই আকৌ কৃষ্ণগুৰু, কোনোবাই আকৌ হেৰিয়া অনুকূল ঠাকুৰ, বহু এনেকুৱা ধৰণৰ বিভক্ত হৈ আছোঁ কাৰণে অসমীয়া জাতিটোৱে গুৰুজনাক আমি আগত নিব পাৰোঁ। আমাৰ কথা হৈছে কি, আমি তেওঁলোককো আহ্বান জনাওঁ, সমগ্ৰ অসমীয়া জাতিটোক আহ্বান জনাওঁ যে গুৰুজনাৰ আধ্যাত্মিক কথাটো কোনে কি ধৰণৰ কি লাইনত আছে সেইটো মোৰ ক'বলগীয়া একো নাই। কিন্তু গুৰুজনা যে 101টা কলাৰ অধিকাৰী, এই কথাষাৰ প্ৰতিগৰাকী অসমীয়াই হৃদয়ংগম কৰা উচিত। তো যি পন্থৰে নহওক, তেওঁ যদি শাক্ত যদি হয় মোৰ তাত ক'বলগীয়া একো নাই, কিন্তু
আজি যে আমি অসমীয়া হিচাপে যদি আমি চিনাকি পাইছোঁ, আমি আজি অসমীয়া হিচাপে মই যে আজি মঞ্চত থিয় হ'বলৈ পাইছোঁ, তাৰ মূলগত ব্যক্তিগৰাকী হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, যাক নেকি আমি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ বুলি কওঁ। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ বুলি কওঁতে এটা কলাৰ যদি কথা ক'বলগীয়া হয়, মূল বক্তা আমাৰ বাবুল বৰা বাপ ডাঙৰী আছে, তেখেতে একদম ব্ৰহ্মাণ্ড গোটেইখিনি জানে। গতিকে তেওঁৰ সন্মুখত মই ইমানখিনি ক'ব নোৱাৰোঁ বা সময় নাই মোৰ, বা তেওঁৰ সময় মই কাঢ়ি লোৱা হ'ব। তেওঁ মোক কৈছে যে তেওঁ হাজোত যাবলগীয়া আছে। মই কৈছোঁ হাজোত আপুনি যাবলগীয়া আছে, কিন্তু মই 3 বজাত পাঠশালাত আকৌ মই এটা মোৰ পাৰ্টীৰ আজি যিহেতু ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীদেৱৰ যিহেতু জন্মতিথি, তাত মোৰ বক্তা আছে 3 বজাত পাব লাগিব, মই তাত মুখ্য বক্তা। মই সেইক্ষেত্ৰত আবেদন জনাইছোঁ যে অন্ততঃ মই অকণমান কৰি পেলাই যাওঁ, সেৱা এটা ধৰি যাওঁ। এতিয়া 101টা কলাৰ যে অধিকাৰী, তাৰ ভিতৰত মই সম্পূৰ্ণ ক'ব নোৱাৰিম। যদি এটা সংগীতৰ যদি কথা কওঁ, আমি সংগীতৰ নাম বহু ব্যক্তি শুনিছোঁ। পল ৰবচনৰ পৰা আদি কৰি বহুত আমাৰ অসমীয়া সংগীতজ্ঞ বিখ্যাত হৈছে, ভাৰতৰ সংগীতজ্ঞ বিখ্যাত হৈছে। যিমানৰ নাম শুনিছোঁ, এজনো ছটা সংগীতৰ উপকলাৰ অধিকাৰী নহয়। লতা মংগেশকাৰে হওক, ভূপেন হাজৰিকা, জ্যোতি প্ৰসাদে হওক, বিষ্ণু ৰাভাই হওক, পল ৰবচনে হওক, আৰু কি নাম আছে মই নাজানো। 6টা কলাৰ সংগীতৰ 6টা উপকলাৰ অধিকাৰী আজিলৈ কোনো হ'ব পৰা নাই। সংগীতৰ 6টা উপকলানো কি? যে যিয়ে গীত লিখে, অৰ্থাৎ তেওঁ গীতিকাৰ, জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গীতিকাৰ আছিলে। যিয়ে সুৰ দিয়ে, সুৰকাৰ, জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ আছিল সুৰকাৰ, নিজে সুৰ দিছিলে। যিয়ে সেই গীত আৰু সুৰৰ লগত স্বৰলিপি লিখিছে, সেই স্বৰলিপি তেওঁ নিজে লিখিছিলে। সেই গীতত তেওঁ নিজে কণ্ঠ দিছে। সেই গীতৰ লগত আকৌ তেওঁ কি কৰিছে, নিজে মৃগাঙৰ আৰ্হিত খোল নিজে প্ৰস্তুত কৰি খোল লৈ পেলাই তেখেতে বাদ্যযন্ত্ৰ বজাইছে। আৰু তাৰ উপৰি 6 নম্বৰটো হৈছে কি, যে সেই খোল আৰু সেই কণ্ঠ একেলগে তেওঁ সংমিশ্ৰণ কৰি তেওঁ তাত নৃত্যও দিছে। আজিলৈ কিন্তু যিমান গীতিকাৰ আমি শুনিছোঁ, যিমান সংগীতজ্ঞ শুনিছোঁ, এই 6টা উপকলাৰ অধিকাৰী আজিলৈ হোৱা নাই। কোনোবাই যদি গীত গাইছে, খুব ভাল গীত গাব জানে, কিন্তু লিখি দিয়ে বেলেগে। কোনোবাই ভাল গীত গায়, কিন্তু বাদ্যযন্ত্ৰটো বজাব নাজানে, বেলেগে দিয়ে। খুব ভাল গীত গায়, কিন্তু তেওঁ স্বৰলিপি কৰিব নাজানে। খুব ভাল গীত গায়, কিন্তু সুৰটো বেলেগৰ সুৰত তেওঁ কণ্ঠ দিছে। কিন্তু মহাপুৰুষজনা কি, নিজে সুৰ দিয়া, নিজে গোৱা, নিজে লিখা, নিজে স্বৰলিপি, নিজে বাদ্যযন্ত্ৰ, লগতে তেওঁ নৃত্য ভংগীও কৰি পেলাই তেওঁ অনন্য হৈছিলে, পৃথিৱীৰ ভিতৰত বিখ্যাত। সেইকাৰণে কওঁ আমি জগতগুৰু, কাৰণ সংগীতৰ জগতগুৰু যদি কওঁ, সেয়া হৈছে মোৰ দৃষ্টিত শ্ৰীমন্ত শংকৰদেৱ। যিসকলে নাজানে, অজ্ঞ, তেওঁলোকে অধ্যয়ন কৰা নাই, তেওঁলোকৰ দৃষ্টিত হয়তো বেলেগ হ'ব পাৰে, কিন্তু মই যিহেতু জানো, মই অধ্যয়ন কৰিছোঁ, সংগীতৰ যদি জগতগুৰু হয় সেইজন একমাত্ৰ এজনে, সেইটো হৈছে শ্ৰীমন্ত শংকৰদেৱ। কিন্তু আমি অসমীয়াসকলে এইবোৰ কথা আমি নকওঁ। ট্ৰেইনতে যাওঁতে বিভিন্ন মানুহৰ লগত আলাপ আলোচনা কৰোঁতে আমি গৰ্ব সহকাৰে ক'ব নোৱাৰোঁ। কাৰণ কিয় নোৱাৰোঁ? আমাৰ অধ্যয়ন নাই, আমাৰ বিশ্লেষণ নাই। আমি যি তাত বিশ্লেষণ কৰিব লাগে, অধ্যয়ন কৰি পেলাই, আৰু সেইখিনি প্ৰচাৰ আৰু প্ৰসাৰ কৰিব লাগে, সেই গুণটো অসমীয়াৰ নাই। আৰু যাৰ কাৰণে অসমীয়াৰ নাই কাৰণে আমি তেখেতক ভাৰতত প্ৰতিষ্ঠা কৰিব পৰা নাই। ভাৰতৰ মানুহে চৈতন্যদেৱক জানে, কিন্তু শংকৰদেৱক নাজানে। এইটো আমাৰ দুৰ্বলতা। কাৰ? ভাৰতবৰ্ষৰ দুৰ্বলতা নহয়, আমাৰ অসমীয়া জাতিৰ দুৰ্বলতা। আমি চৈতন্যদেৱক যদি অন্য ঠাইত জানে, আজি যদি গুৰু গোবিন্দক যদি জানে, টেগ বাহাদুৰক যদি সমগ্ৰ ভাৰতবৰ্ষ কিন্তু গুৰু গোবিন্দ বা টেগ বাহাদুৰ বুলি ক'লে কৈ দিব। চৈতন্যদেৱৰ কথা ক'লে হয়, তেওঁ বৈষ্ণৱ ধৰ্মৰ একজন সাধক, প্ৰচাৰক, সৃষ্টিকৰ্তা বুলি কয়। কিন্তু সেই চৈতন্যদেৱৰ আগতে, বহু বছৰ আগতে গুৰুজনাই একশৰণ নাম ধৰ্ম প্ৰচাৰ কৰিছিলে। আৰু এই একশৰণ নাম ধৰ্ম প্ৰচাৰ কৰা প্ৰথম ব্যক্তিগৰাকী যে শ্ৰীমন্ত শংকৰদেৱ, সেইখিনি কথা আমি নাজানো বা জানিলেও লাজুকীয়া স্বভাৱৰ কাৰণে অসমীয়া জাতিয়ে তেওঁক বিশ্ব দৰবাৰত বা ভাৰতত উপস্থাপন কৰিব পৰা নাই। আজি যদি অসমৰ যদি প্ৰথমগৰাকী যদি ভাৰতৰ যদি বয়নশিল্পী যদি কয়, সেই বয়নশিল্পী প্ৰথমগৰাকী নিশ্চিত ওপৰত ভাৰতৰ নহয়, পৃথিৱীৰ প্ৰথমগৰাকী বয়নশিল্পী হৈছে শ্ৰীমন্ত শংকৰদেৱ। কাৰণ বৃন্দাবনী বস্ত্ৰৰ জৰিয়তে তেওঁ চানেকি দাঙি ধৰিছে 120 হাত বহলৰ দীঘল আৰু 60 হাত বহলৰ যিখন বস্ত্ৰ, সেই বস্ত্ৰ আজিলৈ ক'তো পোৱা নাই।
কাৰণ কিয় কোৱা নাই, 60 হাত বহলৰ ৰাহ নাই আমাৰ, 3 হাত 4 হাতৰ ৰাহ আছে, আমি আইসকলে জানে, কিন্তু 60 হাতৰ তেওঁ বস্ত্ৰ বুইছিলে। আৰু সেই বস্ত্ৰৰ যি অপূৰ্ব নিদৰ্শন, মোৰ নিজৰ সৌভাগ্য হৈছিলে, মই অসম বিধানসভাৰ যেতিয়া অধ্যক্ষ দায়িত্বত আছিলোঁ, মই আমাৰ ফ্ৰান্সৰ পেৰিছত তাত গুইমেট মিউজিয়াম আৰু লণ্ডনৰ ভিক্টোৰিয়া মেমৰিয়েল মিউজিয়ামত মই নিজে গৈ পেলাই চাই আহিছিলোঁ সেই বৃন্দাবনী বস্ত্ৰ বা চোৱাৰ সৌভাগ্য হৈছিলে। আৰু চাই মই আচৰিত, মোক যেতিয়া তাৰে কিউৰেটৰগৰাকীয়ে কৈছে যে এই বস্ত্ৰ যোনে বনাইছিলে তেওঁলোকক প্ৰশিক্ষণ দি থাকিব। কৈছে এই যি বস্ত্ৰ বনাইছে 12গৰাকী মৰল মহাপুৰুষ মাধৱদেৱ বৰা পু হিচাপে কৈছিলে আৰু শংকৰদেৱৰ নেতৃত্বত, সেইবোৰ মানুহটো আজি আমাৰ মাজত নাই। তেতিয়া তেওঁলোকে কৈছিলে যে ভাৰতে এজন ভাল শিল্পী মানে কৌশল আপোনালোকে হেৰাইছে। কিয়? যে এই কাপোৰখন হৈছে 2 তৰপীয়া কাপোৰ, 1 তৰপীয়া কাপোৰ নহয়, 2 তৰপীয়া কাপোৰ। মানে এই এখন কাপোৰৰ ওপৰতে আৰু এখন কাপোৰ যেন এনেকুৱাকৈ মানে খপকৈ আছে, খলপকৈ আছে, যেন এনেকুৱা লাগে যেন 2খন কাপোৰ যেন আপুনি যেন লগাই দিছে। আৰু এই তেনেকুৱা বস্ত্ৰ বোলে পৃথিৱীত গোৱাই নাই, মোক কিউৰেটৰগৰাকীয়ে কৈছিলে। মই দেখি আচৰিত হ'লোঁ, আমাৰ আইসকলৰ বিয়াৰ যিসমূহ মেখেলা চাদৰ ৰং এতিয়া ফেডেড হৈ গৈছে, ফাহি গৈছে এতিয়া, কিন্তু আজি 550 বছৰ আগতে ব্যৱহাৰ কৰা ৰং অপূৰ্ব হৈ আছে এতিয়াও। কিহৰ কাৰণে? যে তেখেতে বিভিন্ন ফল মূল ৰসৰ পাতৰ ৰসৰ পৰা তেওঁ নিজে ৰং সৃষ্টি কৰি পেলাই তেওঁ সেই ৰং দিছিলে, যাৰ কাৰণে কওঁ যে শ্ৰেষ্ঠ ৰং বিশেষজ্ঞ যদি পৃথিৱীত আছিল প্ৰথমগৰাকী, সেইগৰাকী হৈছে শ্ৰীমন্ত শংকৰদেৱ। কাৰণ কিয় তেখেতে নিজে শ্ৰেষ্ঠ বয়ন শিল্পীয়ে নহয়, শ্ৰেষ্ঠ ৰং শিল্পীয়ে। কাৰণ কিয় সেই তাত যি বুই দিছিলে, এই বুইটাবিলাকত আমাৰ এইবোৰ যদি আজি ৰাখি দিওঁ 10-15 বছৰ পিছত ৰংবোৰ ভাহি যাব। আইসকলৰ ট্ৰাংকত যিসমূহ আছে বিয়াৰ সময়ত দিয়া, এই ৰংবোৰ বেয়া হৈ গৈছে, কিন্তু গুৰুজনাৰ সেই সৃষ্টি বৃন্দাবনী বস্ত্ৰত সেই ৰং আজিও বিৰাজমান হৈ আছে। অৰ্থাৎ তেওঁ এগৰাকী শ্ৰেষ্ঠ ৰং বিশেষজ্ঞ, শ্ৰেষ্ঠ এগৰাকী তেওঁ বয়ন শিল্পী। এইবোৰ কথা আমি নাজানো কাৰণে আমি ক'ব নোৱাৰোঁ। আমি যেতিয়া বাট পথত গৈ থাকোঁ, নাটক চাবলৈ গৈ থাকোঁ, যেতিয়া শ্বেক্সপিয়াৰক স্মৰণ কৰে আৰু তেতিয়া আমি অসমীয়াসকলে নিজে আমি শুনি থাকোঁ, চাই থাকোঁ। যেতিয়া নাটকৰ বিষয়ে যেতিয়া শ্বেক্সপিয়াৰক স্মৰণ কৰি পেলাই যেতিয়া কয়, আৰু তেতিয়া নিজৰে লাজ লাগে যে আমি অসমীয়াসকলে কিমান পিছুৱাই আছোঁ। কাৰণ শ্বেক্সপিয়াৰৰ বহু জন্মৰ কেইবা বছৰ আগতে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে চিহ্নযাত্ৰাৰ জৰিয়তে পৃথিৱীৰ ভিতৰত প্ৰথম নাটক সৃষ্টি কৰা ব্যক্তিগৰাকী হৈছে শ্ৰীমন্ত শংকৰদেৱ। কিন্তু আমাৰ ল'ৰা ছোৱালীসকলে কলেজত গ'লে, ইউনিভাৰ্চিটিত, তেওঁলোকে শ্বেক্সপিয়াৰৰ কথা পঢ়ে, কিন্তু গুৰুজনাই যে কিমান বছৰ আগতে যে চিহ্নযাত্ৰাৰ জৰিয়তে প্ৰথম ফাৰ্ষ্ট অপেন থিয়েটাৰ যে কৰিছিলে, সেই কথাখিনি আমি নজনাৰ কাৰণে আমি বেলেগক ক'ব নোৱাৰোঁ। গতিকে যি জাতিয়ে নিজৰ গুৰুজনাৰ কথা বেলেগক ক'ব নোৱাৰে, সেই জাতিয়ে সেই গুৰুজনাক কেনেকুৱাকৈ ভাৰতৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব? এনেকুৱা ধৰণৰ বহু বিষয় আছে, এইবোৰ যদি ক'বলৈ যাওঁ তেতিয়াহ'লে প্ৰায় 2-3 ঘণ্টা লাগি যাব। গতিকে মই আজি যিহেতু ইয়াতে শংকৰ সংঘৰ অধিৱেশন, শংকৰ সংঘৰ প্ৰাথমিকৰ হৈ আছে, মই ধন্যবাদ জনাব বিচাৰিছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘক। এই যিবোৰ মই ক'লোঁ যে আমি কৰা নাই, নাজানো, এই কামখিনি এতিয়া কৰি আছে শ্ৰীমন্ত শংকৰদেৱ সংঘই। কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগত আমি সকলোৱে একত্ৰিত হ'ব লাগিব, একাত্ম হ'ব লাগিব। শ্ৰীমন্ত শংকৰদেৱ সংঘই যিমানখিনি এনালাইচিছ কৰিছে, বিশ্লেষণ কৰিছে, ৰিচাৰ্চ কৰিছে, সেইবোৰ কথা আমি বিভিন্ন প্ৰান্তত আমি নিব লাগিব।